Hi guys, welcome back to Health Tips Assam. আশা কৰোঁ আপোনালোক সকলো ভাল আছে। আজিৰ ভিডিঅ'ৰ বিষয় হ'ল খেজুৰ। আপুনি সদায় খেজুৰ খায়নে? যদি নাখায় তেনেহ'লে এই ভিডিঅ'টো সোনকালে চাই লওক। খেজুৰৰ বহুতো উপকাৰিতা আছে। খেজুৰবোৰ হৈছে খেজুৰৰ প্লাম গছৰ ফল, যাক পৃথিৱীৰ বহুতো সাময়িক অঞ্চলত খেতি কৰা হয়। খেজুৰবোৰ মিঠা সোৱাদৰ থাকে আৰু সেইবোৰত কিছুমান গুৰুত্বপূৰ্ণ পুষ্টিও অধিক আৰু বিভিন্ন সুবিধা আৰু ব্যৱহাৰ আছে। খেজুৰবোৰ অতি পুষ্টিকৰ ফল। খেজুৰবোৰত এক নিউট্ৰিশ্যন প্ৰফাইল থাকে, যিহেতু সেইবোৰ শুকুৱাই দিয়া হয়। সেইবোৰৰ কেলৰিৰ পৰিমাণ বেছিভাগ সতেজ ফলতকৈ অধিক। কেলৰিৰ পৰিমাণ আন শুকান ফলৰ দৰে একে, যেনে কিচমিচ আৰু ডুমুৰ। খেজুৰবোৰত এণ্টিঅক্সিডেণ্টো অধিক থাকে, যি তেওঁলোকৰ বহুতো স্বাস্থ্য লাভালাভত অৰিহণা যোগাব পাৰে। খেজুৰবোৰত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টৰ উপৰিও কেইবাটাও ভিটামিন আৰু খনিজ থাকে। অৱশ্য সেইবোৰত কেলৰি অধিক হয়, কিয়নো সেইবোৰ শুকান ফল। খেজুৰবোৰ এক উচ্চ ফাইবাৰযুক্ত ফল। পৰ্যাপ্ত ফাইবাৰ প্ৰাপ্ত কৰাটো আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। আপোনাৰ আহাৰত খেজুৰৰ আপোনাৰ ফাইবাৰ গ্ৰহণ বৃদ্ধি কৰাৰ এক উৎকৃষ্ট উপায়। ফাইবাৰবোৰে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰি আপোনাৰ পাচন স্বাস্থ্য উপকৃত কৰিব পাৰে। ই শৌচ গঠনত অৰিহণা যোগাই নিয়মীয়া তন্ত্ৰৰ চলাচল বৃদ্ধি কৰে। খেজুৰবোৰত উচ্চ ফাইবাৰ থাকে, যি কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰা আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাৰ বাবে উপকাৰী হ'ব পাৰে। খেজুৰত ৰোগৰ সৈতে যুঁজ দিয়া এণ্টিঅক্সিডেণ্টো থাকে। খেজুৰে বিভিন্ন এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে, যাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। তাৰ ভিতৰত আছে কেইবাটাও ৰোগৰ আশংকা হ্ৰাস হোৱা। এণ্টিঅক্সিডেণ্টে আপোনাৰ কোষবোৰক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে, যি হৈছে অস্থিৰ অণু যি আপোনাৰ শৰীৰত ক্ষতিকাৰক প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে আৰু ৰোগৰ সৃষ্টি কৰিব পাৰে। খেজুৰত কেইবাটাও এণ্টিঅক্সিডেণ্ট থাকে, যি কিছুমান দীৰ্ঘম্যাদী ৰোগ যেনে হৃদয় ৰোগ, কৰ্কট ৰোগ আৰু ডায়েবেটিছৰ বিকাশৰ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ই আলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ। ব্ৰেইনৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে। খেজুৰৰ সম্ভাৱ্য মগজু বঢ়োৱা গুণাগুণবোৰ ৰখা হৈছে সেইবোৰৰ এণ্টিঅক্সিডেণ্টৰ পৰিমাণৰ বাবে, যাক প্ৰসাদ হ্ৰাস কৰে। খেজুৰবোৰ প্ৰসাদ হ্ৰাস কৰা আৰু মগজুত প্লেক সৃষ্টি হোৱা প্ৰতিহত কৰাৰ বাবে সহায়ক হ'ব পাৰে, যি আলজাইমাৰ ৰোগৰ প্ৰতিৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ। গৰ্ভৱতী মহিলাৰ বাবেও খেজুৰ খোৱাটো বহু উপকাৰী। খেজুৰ প্ৰাকৃতিকভাৱে মিঠা। খেজুৰত প্ৰাকৃতিকভাৱে চেনি থাকে। মন কৰিবলগীয়া যে যদিও খেজুৰত ফাইবাৰ আৰু পুষ্টিৰ পৰিমাণ অধিক, তথাপিও সেইবোৰত যথেষ্ট উচ্চ কেলৰি থাকে আৰু সীমিত পৰিমাণৰ সৰ্বশ্ৰেষ্ঠভাৱে গ্ৰহণ কৰা হয়। সেইবাবে ওজন থকা ব্যক্তিসকলৰ বাবে খেজুৰ খোৱাটো উপকাৰিতা। ইয়ে ওজন বৃদ্ধি কৰিব পাৰে। সকলোৱে জানো যে চেনি কিমান বেয়া। তাৰ বিকল্প হিচাপে আমি খেজুৰক ব্যৱহাৰ কৰিব পাৰি। খেজুৰে অন্যান্য পটেনচিয়েল স্বাস্থ্য লাভালাভ দিয়ে। খেজুৰৰ আন কেইটামান স্বাস্থ্য লাভালাভ আছে বুলি দাবী কৰা হৈছে, যিবোৰ এতিয়ালৈকে ব্যাপকভাৱে অধ্যয়ন কৰা হোৱা নাই। খেজুৰে হাড়ৰ স্বাস্থ্য ৰক্ষা কৰে। খেজুৰত কেইবাটাও খনিজ থাকে, যাৰ ভিতৰত আছে ফছফৰাছ, পটাছিয়াম, কেলছিয়াম আৰু মেগনেছিয়াম। এই সকলোবোৰ অস্টিঅপৰচিছৰ দৰে হাড় সম্পৰ্কীয় স্থিতি প্ৰতিৰোধ কৰাৰ সম্ভাৱনাৰ বাবে অধ্যয়ন কৰা হৈছে। খেজুৰক আমি অতি সহজে আমাৰ ডায়েটত ইনক্লুড কৰিব পাৰি। সেয়ে ক'ব বিচাৰোঁ যে খেজুৰক নিজৰ আহাৰত যোগ দিয়ক। সদায় 2টা বা 3টাকৈ খেজুৰ খালে আপোনাৰ স্বাস্থ্যত বহুত লাভালাভ দেখিবলৈ পাব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিলৈ, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব এই চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।